নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত কিছুমান প্ৰশ্নৰ উত্তৰ। তাৰ আগতে যদি আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব। প্ৰথম কোৱেশ্চনটো হ'ল ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট আৰ্যভট্ট ৱাজ লঞ্চ ফ্ৰম। ভাৰতবৰ্ষৰ প্ৰথমটো উপগ্ৰহ আৰ্যভট্ট ক'ৰ পৰা লঞ্চ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ, ছোভিয়েট ইউনিয়ন। 2 নম্বৰ কোৱেশ্চনটো হ'ল টোটাল নাম্বাৰ অফ ছেটেলাইট লঞ্চ বাই ইণ্ডিয়া টিল নাও। ভাৰতবৰ্ষই এতিয়ালৈকে কিমান সংখ্যক উপগ্ৰহ পঠাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, 118খন। 3 নম্বৰ কোৱেশ্চনটো হ'ল ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট আৰ্যভট্ট লঞ্চ বাই ইণ্ডিয়া ইন দ্য ইয়াৰ। ভাৰতবৰ্ষৰ প্ৰথমটো ছেটেলাইট আৰ্যভট্ট কিমান চনত লঞ্চ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, 1975 চনত। 4 নম্বৰ কোৱেশ্চনটো হ'ল হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম। ভাৰতীয় মহাকাশ কাৰ্যক্ৰমৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, বিক্ৰম সাৰাভাই। 5 নম্বৰ কোৱেশ্চনটো হ'ল ফাৰ্ষ্ট নিউক্লিয়াৰ প্লাণ্টছ ইন ইণ্ডিয়া। ভাৰতত প্ৰথমতে ক'ত পাৰমাণৱিক উদ্ভিদ পোৱা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, তাৰাপুৰ, আৰু এইখন মহাৰাষ্ট্ৰত অৱস্থিত। 6 নম্বৰ কোৱেশ্চনটো হ'ল ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিয়েক্টৰ মেড ইন ইণ্ডিয়া। ভাৰতবৰ্ষত নিৰ্মাণ কৰা প্ৰথমটো পাৰমাণৱিক ৰিয়েক্টৰ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, অপ্সৰা। ভাৰতবৰ্ষৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হৈছে অপ্সৰা। 7 নম্বৰ কোৱেশ্চনটো হ'ল ফাৰ্ষ্ট হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্লাণ্ট ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ প্ৰথম জলবিদ্যুৎ কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, দাৰ্জিলিং। 8 নম্বৰ কোৱেশ্চনটো হ'ল ইছৰো হেডকোৱাৰ্টাৰ ইজ লোকেটেড ইন। ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, বেংগালোৰ। 9 নম্বৰ কোৱেশ্চনটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট IIT ইষ্টাব্লিছড ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ প্ৰথমখন IIT ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ, IIT খড়গপুৰ। 10 নম্বৰ কোৱেশ্চনটো হ'ল হুইচ ওৱান ইজ দ্য বিগেষ্ট প্লেনেটেৰিয়াম ইন ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ ডাঙৰ প্লেনেটেৰিয়ামখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, বিৰলা প্লেনেটেৰিয়াম, যিখন কলকাতাত অৱস্থিত।